প্ৰথম প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰাগজ্যোতিষ। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগৈতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? এইটো APSC 2001 চনত আহিছিলে প্ৰশ্ন, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, গতিকে আপোনালোকে মনত ৰাখিব। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি কালিকা পুৰাণ। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰ্মন বংশ। অসমৰ প্ৰথম ঐতিহাসিক বংশটোৰ নাম হ'ল বৰ্মন বংশ। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ইতিহাসক ডেছ যুগত ভাগ কৰিব পাৰি? অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4টা। অসমৰ ইতিহাসক 4টা যুগত ভাগ কৰিব পাৰি। প্ৰাচীন অসম 350ৰ পৰা 1206 লৈকে, মধ্যযুগীয় অসম 1206ৰ পৰা 1826 লৈকে, উপনিৱেশিক অসম 1826ৰ পৰা 1947 লৈকে আৰু বৰ্তমান অসম 1947ৰ পৰা বৰ্তমানলৈকে। 5 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম আছিল মহিৰংগ দানৱ। 7 নম্বৰ প্ৰশ্নটো হৈছে মহিৰংগ দানৱৰ বংশৰ নাম কি আছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দানৱ বংশ। 8 নম্বৰ প্ৰশ্নটো হৈছে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহিৰংগ দানৱে। দানৱ বংশ মহিৰংগ দানৱে প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন সংস্কৃত শব্দৰ পৰা মহিৰংগ শব্দৰ উৎপত্তি হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৈৰাং। মৈৰাং শব্দৰ পৰা মহিৰংগ শব্দৰ উৎপত্তি হৈছে। 10 নম্বৰ প্ৰশ্নটো হৈছে দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঘটকাসুৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে ঘটকাসুৰক কোনে হত্যা কৰিছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰ। ঘটকাসুৰক নৰকাসুৰে হত্যা কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰাগজ্যোতিষ। অমৃতৰাজ প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগদত্ত। 14 নম্বৰ প্ৰশ্নটো হৈছে ভগদত্ত কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামৰূপৰ ৰজা নৰকৰ পুত্ৰ আছিল। ঘটোৎকচ কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভীমৰ পুত্ৰ। 16 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে কোনখন গ্ৰন্থত উল্লেখ আছে? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলহনৰ ৰাজতৰংগিনী গ্ৰন্থত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে পৰম ভট্টৰাগ উপাধি কোনে ধাৰণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনে পৰম ভট্টৰাগ উপাধি ধাৰণ কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পৃথু। পৃথু ৰজাই প্ৰথম মুছলমান আক্ৰমণক প্ৰতিহত কৰিছিল। 19 নম্বৰ প্ৰশ্নটো হ'ল কোচ ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ। নৰনাৰায়ণ আছিল কোচ ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা।
20 নম্বৰ প্ৰশ্নটো হৈছে চিলাৰায় আৰু নৰনাৰায়ণে কেতিয়া অসমৰ গড়গাঁও ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1563 চনত। 21 নম্বৰ প্ৰশ্নটো হৈছে ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1950 চনত। 1950 চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল। 22 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চাহ ৰোপণকাৰী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। মণিৰাম দেৱানে আছিল প্ৰথম অসমীয়া চাহ ৰোপণকাৰী। 23 নম্বৰ প্ৰশ্নটো হৈছে বিখ্যাত কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন 4টা দিয়া আছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰকাসুৰ। নৰকাসুৰে বিখ্যাত কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। 24 নম্বৰ প্ৰশ্নটো হৈছে বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল। 25 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1826 চনত। কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশ্বসিংহ। বিশ্বসিংহ আছিল কোচ বংশৰ প্ৰতিষ্ঠাপক। 27 নম্বৰ প্ৰশ্নটো হৈছে ডিমাপুৰৰ পুৰণি নাম কি আছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হিড়িম্বাপুৰ। হিড়িম্বাপুৰ আছিল ডিমাপুৰৰ পুৰণি নাম। 28 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ কোনে স্থানান্তৰ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সন্ধ্যা। 29 নম্বৰ প্ৰশ্নটো হৈছে চুকাফাই অসমৰ ক'ত প্ৰথমে ৰাজধানী নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰাইদেউ। চুকাফাই অসমৰ চৰাইদেউত ৰাজধানী নিৰ্মাণ কৰিছিল। আজিৰ শেষৰ প্ৰশ্নটো হৈছে গোহাঁই কমল কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণৰ ভাতৃ। গোহাঁই কমল কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল।